খবৰ? আজি বৰ্তমান অসমত ঈদ উল ফিতৰ উদযাপন কৰা হৈছে আৰু মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা দিলোঁ। তাকে ভাবিলোঁ আজি ঈদ বুলি আপোনাৰ ঈদ উল ফিতৰ বুলি ভিডিঅ' এটা আপলোড কৰোঁ ইউটিউবত। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কি কৰোঁ কি নকৰোঁ আজি ৰাতিপুৱাৰ পৰা এতিয়া মৰ্ণিং 8টা বাজিছে। ৰাতি 8টাৰ পৰা একদম ৰাতিলৈকে ভিডিঅ' বনাই থাকিম। কাইলৈ আপলোড কৰিম, চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। বৰ্তমান ভাইৰেল হৈ থকা মানুহজন লগ পাইছোঁ। এতিয়া ঈদ বুলি অসমবাসী ৰাইজক কি ক'বা কোৱা? ঈদ বুলি সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনালোঁ, যাতে সকলো মিলা প্ৰীতি বজাই ৰাখক। বাৰু সেইটোকে তেওঁ এইজন মানুহ আগতে ইউটিউবত ভিডিঅ'ত ভাইৰেল হৈ আছে। আজি ঈদ বুলি আপোনাৰ অসমবাসী ৰাইজক শুভেচ্ছা যাচিছোঁ, ভালে থাকিবলৈ, হয়নে? বাৰু ঠিক আছে। আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। ঈদ বুলি আপোনাৰ বগীবিল দলঙলৈ আহিলোঁ, শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈকে। অলপ আপোনালোকক এনেই অলপ চিম্পুলকৈ নাজাৰা এটা দেখাই আছোঁ, চাই থাকক। ধুনীয়া দেখি প্লেচ এইখন আপোনাৰ ব্ৰহ্মপুত্ৰ হয়। বগীবিল দলঙৰ তলত আপোনাৰ ট্ৰেইন যায় তলেদি। ঈদ বুলি বগীবিল দলঙৰ ওপৰত আছোঁ, আপোনালোকক অলপ বগীবিল দলঙৰ নাজাৰাটো দেখাই আছোঁ, চাই থাকক। আমি এইৰ পৰা পাৰ্টি আহিছোঁ ঈদ বুলি, এইখন বগীবিল দলং। এতিয়া আপোনালোকক আমাৰ গাঁওখনি ৰাতিৰ পৰিৱেশটো লাহে লাহে দেখাই আছোঁ, চাই থাকক। এই আমাৰ ৰাতি আপোনাৰ ঈদ উল ফিতৰ গেট হয় এখন, গোটেই গাঁওখন লাইটে লগাই দিছে, চব দেখাই আছোঁ আপোনালোকক, চাই থাকক। আপোনাৰ এতিয়া চৰ্বত খোৱা চিষ্টেম কৰিছে, মানে যিমান আলহী অতিথি আহে চবকে চৰ্বত এগিলাচ খুৱাইছে মছজিদৰ গেটৰ মুখৰ আগত। ইমান কষ্ট কৰিছা তুমি বুলি কিবা এটা কোৱা দেখিয়ে কিবা এটা ভাল লাগিছে। পুৰা মানুহ একদম পুৰা ভিৰ লাগিছে, ভাল লাগিছে দেখি দেই। ঠিকে আছে, কিবা এটা কয় ঈদ বুলি কিবা এটা কয়। এইবিলাক আঙুৰ দিয়া হৈছে, ভিটামিন হয় নহয়, খোজকাঢ়ি ভিটামিন খাবলগীয়া হৈছে। খোজকাঢ়ি যেতিয়া দুৰ্বল হ'ব, এইটো খাই দিলে শক্তি আহি যাব, হয় নহয়?
অলপ চাবলৈ চকু উঠিছে ভাল লগা নাই নকৰিবি হা নকৰিবি ভাল লগা নাই